আজি এনেই অলপ ওলাইছিলোঁ কাম কৰিলে কেতিয়াবা এনেই এনেকৈ সন্ধিয়া গৈ ভাল লাগে। আজি এনেই অলপ ওলাই আহিছিলোঁ কাম কৰিলে তাৰপিছত ট্ৰেইনখন দেখিলোঁ বোলো টিলিঙা মন্দিৰৰ পৰা আহোঁগৈ বুলি ওলাই আহিলোঁ অলপ। মই যেনে আহি পেলাই টিলিঙা মন্দিৰ পালোহি আৰু সেইটোৰ পৰা খোজকাঢ়ি আহিছোঁ ষ্টেচনৰ পৰা। এই ভাড়া চাড়া দিবলৈ পইচা পাতি নাই বোলো খোজকাঢ়িয়ে যাওঁগৈ আৰু। এতিয়া ধূপ চুপ লৈ লৈছোঁ জ্বলাবলৈ। এতিয়া টিলিঙা মন্দিৰ সেই টিলিঙা মন্দিৰ আছে। এয়া ধূপ চাকি জ্বলাই হৈ গ'ল মোৰ ঘৰত। তাৰপিছত ৰছী দিছিলে বান্ধিলোঁ, ঘটি এটা দিছিলে পানী ঢালিবলৈ ঢালিলোঁ, টিলিঙা এটাও লৈ আহিছিলোঁ 25 টকা দি বান্ধিলোঁ আৰু। এতিয়া যাওঁগৈ আৰু চবেই যোৰা যোৰা পাতি আহিছে। মই ইয়াত একনীয়া পাৰ হৈ কি কৰিম, গৈ থাকোঁ মই বোলো। এতিয়া যাবলৈ এতিয়া উভতি যাবলৈ মোৰ 1 টকাও নাই। 20 টকা এটা আছিলে হেৰালে। তাৰপিছত এতিয়া টিকেট কাটিবলৈকে পইচা নাই। সেইটো কাৰণে মানে এই অলপ দূৰত মানে ষ্টেচনৰ পৰা অলপ দূৰ আৰু 6-7 কিলোমিটাৰমান দূৰ হ'ব। মাহীহঁতৰ ঘৰ আছে, তালৈ যাওঁ। এতিয়া ভাড়া নাই, এই ডাম্পাৰখনত উঠি আহি আছোঁ। খোজকাঢ়ি আহিছিলোঁ, ডাম্পাৰখনত লৈ আহিছোঁ মানে। বহুত দিন হ'ল মাহীহঁতৰ ঘৰলৈ অহাও নাছিলোঁ। এতিয়া বোলো তৌৰটোতে খৰটো মাৰি যাওঁ। মাহীয়ে মাতি আছিলে বহুত দিনৰ পৰা। এতিয়া ভালেই হ'ল আৰু। তো এইটোৱে আছিলে আজি এটা সৰুকৈ এটা এনেই ব্লগ। তাৰপিছত আজি মানে এনেই ৰাতিপুৱা মন গ'ল আৰু ওলাই গুচি আহিলোঁ। মন্দিৰ পালোহি, ট্ৰেইনখন দেখি বোলো টিলিঙা মন্দিৰৰ পৰা আহোঁ বহুত দিন পৰা। তাৰপিছত তেনেকৈ ভাবি এতিয়া মই ঘৰলৈ নগ'লোগৈ, পইচা পাতি নাই। মাহীহঁতৰ ঘৰলৈ গুচি আহিলোঁ, ওচৰতে বহুত দিন অহা নাছিলোঁ। তাৰপিছত এতিয়া মানে টিলিঙা মন্দিৰৰ পৰা 6-7 কিলোমিটাৰমান হ'ব। তো মই এটুকুৰা আহিলোঁ খোজকাঢ়ি, আৰু এটুকুৰা মোক এই গাড়ী এখনে লৈ আহিলে, কি কয় মাটি অনা গাড়ী এখনে লৈ আহিলে। খোজকাঢ়ি আছিলোঁ। তাৰপিছত এইফালে পাহাৰলৈ বেছি দূৰ নহয়, এইফালে অকণমান এইটুকুৰা মজা যায় নেকি। ইমানেই, আৰু নেক্সট ব্লগত কাইলৈ লগ পাই আছোঁ।